নমস্কাৰ। আজি মাঘ মাহৰ 18 তাৰিখ 1 ফেব্ৰুৱাৰী মঙলবাৰ 1943 শকাব্দ 1428 ভাস্কৰাব্দ 2022 ইংৰাজী চন। আজি ৰাতিপুৱা সূৰ্য উদয় হৈছিল 6:09:12 সূৰ্য অস্ত 4:59:40। আজি অমাৱস্যা তিথি দিনৰ ঘণ্টা 11:24:54 নক্ষত্ৰ শ্ৰৱণা ৰাত্ৰি ঘণ্টা 8:38:15। আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সিমান ভাল নহয়। দৈহিক কষ্ট, আঘাতপ্ৰাপ্তি, দুৰ্ঘটনা ভয়, মনোকষ্ট আদিৰ যোগ দেখা যায়। বৃষ ৰাশিৰ মনোমালিন্য, বন্ধু বিচ্ছেদ, আনৰ দ্বাৰা ক্ষতি ইত্যাদি অশুভ ফলৰ প্ৰভাৱ। মিথুন ৰাশিৰ কৰ্ম পৰিৱৰ্তন, স্থান পৰিৱৰ্তন, চঞ্চল মন, অযথা ভয় আদিৰ প্ৰভাৱ দেখা যায়। কৰ্কট ৰাশিৰ প্ৰতাৰিত, ধনক্ষয়, আনৰ দ্বাৰা ক্ষতি আদি অশুভ ফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। সিংহ ৰাশিৰ অযথা ভয়, দুঃসংকট প্ৰাপ্তি, ধনক্ষয়ৰ যোগ দেখা যায়। কন্যা ৰাশিৰ ধন লাভ, মনত আনন্দ, শুভ কাৰ্যসিদ্ধি আদি শুভ ফলৰ প্ৰভাৱ দেখা যায়। তুলা ৰাশিৰ প্ৰণয় লাভ, মনত আনন্দ, শুভ সংবাদ প্ৰাপ্তিৰ যোগ দেখা যায়। বৃশ্চিক ৰাশিৰ অৰ্থ লাভ, নতুন সংযোগ, মনত আনন্দ, ভজন সুখ ইত্যাদি শুভ ফলৰ প্ৰভাৱ। ধনু ৰাশিৰ গৃহকণ্ডল, অথন্তৰ, কাৰ্যনাশ আদি অশুভ ফলৰ প্ৰভাৱ। মকৰ ৰাশিৰ উন্নতি, অৰ্থ লাভ, আনৰ দ্বাৰা উপকৃত আদি শুভ ফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। কুম্ভ ৰাশিৰ দৈহিক কষ্ট, দৈহিক ক্ষতি, মানসিক অশান্তি আদি অশুভ ফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো খুবেই ভাল। মনত আনন্দ, হঠাৎ প্ৰাপ্তি, সুভোগৰ যোগ দেখা যায়। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।